guys, welcome back to my YouTube channel. My YouTube channel another video le apnalok swagatam janaisu akha korisu apnalok hokolo bhale ase. Moi jabole loisu namghore notun bosor boli jabole ulaisu hetu karone bhabilu aji vlog eta start koru aru aji okoman video kori dekho. Etia jao bhaiti logot namghore ya ulale kurti pinhe ulaisu tar pisot aru kobat kobat jabole ase hekhini pisot kom baru ঠিক আছে এতিয়া ব্লগটো আৰম্ভ কৰিছো হেখলৈকে চাই থাকিব মই এতিয়া যাবলৈ ললো আৰু লগত মাও যোৱা মানে যাবলৈ লগ ধৰিলো মা নাযাওঁ বুলি কৈছিলে কাৰণ এফালে মা যাবলগীয়া আছে হেতু কাৰণে মা ভাইটি আৰু মই আমি তিনিটা যাম এতিয়া ওলাইছো আৰু যাবলৈ আৰু ৰিলছ কেইটামান বনালো ভাইটিয়ে বনাই আছে বাৰান্দাত আৰু এইখিনিত বনালো মই আৰু ৰিলছটো চাবলৈ কাৰণে আপোনালোকে মোৰ নেচি বৰা বুলি তাত আপুনি চাৰ্চ কৰি দিব আপোনালোকে তাত চাব পাৰিব মই এইখিনিয়ে ৰিলছ আপোনালোকলৈ বনাইছোঁ আৰু আপোনালোকে চাব পাৰিব এতিয়া যাবলৈ লৈছোঁ ঠিক আছে আপোনালোকক আমি ওলাই আহিলোঁ আৰু মা ভাইটি আমি তিনিটাই আহিছোঁ তাৰপিছত আপোনালোকে মোৰ চেনেলটো ভালদৰে চাব আৰু মই নতুন বছৰত যাতে চেনেলটো ভালদৰে গ্ৰ' কৰিব পাৰোঁ সেইটো কাৰণে আশীৰ্বাদ কৰিব আৰু সেইটো আপোনালোকৰ আশীৰ্বাদৰ অবিহনে মই চেনেলটো আগুৱাই যাব নোৱাৰোঁ যিহেতু সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালদৰে চেনেলটো চলাই থাকিব পাৰে আমি আহি পালোহি আৰু গেটৰ মুখৰে সোমালোঁ তাৰপিছত নামঘৰ প্ৰথমতে যাম তাৰপিছত তাত সেৱা কৰি আজি নামঘৰত যিহেতু শৰাই দিয়া আছে আজি ভকতে এতিয়া ভকত আছে আৰু ইয়াৰ পিছত নামঘৰৰ পৰা যাম ককাৰ মৰিহালিলে তাতো সেৱা কৰিমগৈ নতুন বছৰ বুলি আৰু আহি পালোহি গৈ আছে আহিলোঁ আৰু মৰিহালটো গ'লোঁ সেইখিনি ভিডিঅ' নকৰিলোঁ মৰিহালিত যোৱা তাৰপিছত আজু ককা আমাৰ নিজৰ ককা মৰিহালিত যাম এতিয়া তাৰপিছত ঘৰলৈ যাম আহি আছোঁ আৰু মাহঁত আগে আগত গৈ আছে তাৰপিছত আৰু আজি এনেই খুৰাহঁতৰ বৰ্তাহঁতৰ লগত আহোঁ আজি ৰাতি সোনকালে গুচি আহিলে সেইটো কাৰণে আমি তিনিটা আহিলোঁ দেউতা অহা নাই দেউতা পিছতকৈ আহিব আৰু মা গৈছে বৰ্তাহঁতৰ আইতাক সেৱা কৰিবলৈ আৰু খুৰাহঁতৰো আছে আইতা ককাক সেৱা কৰিবৰ কাৰণে মই নগ'লোঁ মই আৰু ঘৰত মানে আহিলোঁ কিছুমান কাম আছে সেইটো কাৰণে আলহীও আহিব যিহেতু ঘৰত সেইটো কাৰণে কিছুমান কাম কৰিবলগীয়া আছে মা গৈছে আৰু ভাইটিও আছে ভাইটি আহি পেলাই লগৰবোৰক ফোন কৰাত বিজি বিহুৰ শুভেচ্ছা জনাবলৈ কাৰণে সৰুকৈ সেইকাৰণে ফোন কৰি গাইছ এয়া চাওক কি ধুনীয়া ফুল আমাৰ একদম ফুলনিত পুৰা ফুল আৰু সেইফালেও আছে কিছুমান ফুল এইফালে আছে নতুনকৈ এয়া ফুল ৰুইছে মায়ে তাৰপিছত আৰু এজোপা বহাগত মানে বহুত ফুলে আৰু আন ছিজনতো ফুলে কিন্তু বহাগত বেছি ফুলে আৰু ৰ'ব মাক দেখুৱাই আছোঁ মা আহিল নে নাই আৰু এয়া মা মেখেলা চাদৰ কেনেকুৱা লাগিছে জনাব এযোৰ মামীয়ে গিফ্ট দিছে আৰু মেখেলা চাদৰযোৰ মানে মোৰ বেছি ভাল লাগে কাৰণ ইয়াত ধুনীয়াকৈ ফুল গুঠা আছে আৰু এয়া ৰঙা মেখেলাৰ লগত পিন্ধিছে ৰঙা ব্লাউজ আৰু এয়া মাইনে ৰখি আছে কাৰণ খুৰাহঁতৰ ঘৰৰ পৰা আহিলে আৰু আমাৰ ছাগলী দুজনী পূৰা খোৱাত বিজি লগতে এইকেইটা পোৱালি এনেকুৱা উৎপাত কৰে নহয় আৰু মায়ে এয়া খোৱা সিহঁতক যোগাৰ দি আছে সেইটো কাৰণে এতিয়া পূৰা কামত লাগি যাব লাগিব আৰু এয়া ফুলনিখন দেখিছেনে বিভিন্ন ধৰণৰ ফুল আৰু এয়া এজোপা বহুত ভাল লাগে মোৰ আৰু এজোপা নতুনকৈ ৰুইছে এইখিনি নতুনকৈ এতিয়া আহিল গোটৰ পৰা বিহু মাৰিবলৈ কাৰণে ইয়াত আৰু মাও আছে কিন্তু মা বিহু মাৰিবলৈ আজি নাই যোৱা সেইটো কাৰণে বৰমা খুৰী গোটেইখিনি আহি পেলাই আমাৰ ঘৰত এতিয়া বিহু মাৰিবৰ কাৰণে আৰু আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব